নমস্কাৰ, মই গকুল হালৈ। আপোনালোকে চাই আছে জি এডভাইচ। আজি আপোনালোকৰ মাজলৈ CDPৰ 30টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াবলৈ লৈছোঁ। এই প্ৰশ্নসমূহ মই টেট পৰীক্ষাৰ বেলেগ বেলেগ প্ৰশ্ন কাকতৰ পৰা সংগ্ৰহ কৰিছোঁ আৰু কেইটামান মই মোৰ নিজৰ ফালৰ পৰাও দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম প্ৰশ্নটো লৈছোঁ, এডোলেচেন্স গ্ৰন্থখনৰ ৰচক আছিল, ইয়াত অপশ্যনসমূহ চাব, ষ্টেনলি হল, আৰ্নেষ্ট জেমছ, উডৱাৰ্ডছ, ৰুছো। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব ষ্টেনলি হল। দ্বিতীয় প্ৰশ্নটো লৈছোঁ, একেবাৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন, বুদ্ধাংক নিৰ্ণয়ৰ শুদ্ধ পদ্ধতিটো হ'ল, ইয়াত অপশ্যনসমূহ চাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মানসিক বয়সক কালক্ৰমিক বয়সেৰে হৰণ কৰিব লাগিব আৰু পূৰণ 100, তেতিয়া আমাৰ বুদ্ধাংকটো ওলাই যাব। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। তৃতীয় প্ৰশ্নলৈ আহিছোঁ, ধীৰ গতিৰ শিকাৰুৰ শ্ৰেণীকোঠাত বিমূৰ্ত ধাৰণাবোৰ মূৰ্ত কৰিবলৈ শিক্ষকৰ বাবে আটাইতকৈ ভাল পদ্ধতিটো হ'ল, অপশ্যন এ আছে বক্তৃতা পদ্ধতি, অপশ্যন বি আলোচনা পদ্ধতি, অপশ্যন চি গৃহকৰ্ম পদ্ধতি, অপশ্যন ডি প্ৰদৰ্শন পদ্ধতি। ইয়াত শুদ্ধ অপশ্যনটো হ'ব প্ৰদৰ্শন পদ্ধতি, প্ৰজেক্ট মেথড। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, মননাটক হৈছে, অপশ্যন এ আছে এটা ব্যক্তিত্বৰ নাম, অপশ্যন বি ব্যক্তিত্বৰ ওপৰত থকা এখন কিতাপৰ নাম, অপশ্যন চি এক প্ৰকাৰৰ চাইক'থেৰাপি, অপশ্যন ডি এবিধ ব্যক্তিত্বৰ সংকলন। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব চাইক'ড্ৰামা হৈছে এক প্ৰকাৰৰ চাইক'থেৰাপি, অপশ্যন চি। প্ৰশ্নটোলৈ আহিছোঁ, শ্ৰেণীকোঠাত শিক্ষকে পাঠদান ফলপ্ৰসূভাৱে সম্পাদন কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ প্ৰাৰম্ভিক মনোযোগ আকৰ্ষণ কৰিব লাগে। এই ক্ষেত্ৰত শিকনৰ কোনটো নীতি প্ৰয়োগ হৈছে? অপশ্যন এ আছে প্ৰস্তুতিৰ নীতি, অপশ্যন বি অনুশীলনৰ নীতি, অপশ্যন চি ফলাফলৰ নীতি, অপশ্যন ডি উদ্দীপকৰ প্ৰাবল্যৰ নীতি। শুদ্ধ অপশ্যনটো হ'ব প্ৰস্তুতিৰ নীতি। পিছৰ প্ৰশ্নটোলৈ গৈছোঁ, শিক্ষণৰ বক্তৃতা পদ্ধতি, অপশ্যনসমূহ এ শিক্ষক কেন্দ্ৰিক, বি ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক, চি মনোবিজ্ঞান ভিত্তিক, ডি পৰিৱেশ কেন্দ্ৰিক। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নিশ্চয়কৈ শিক্ষণৰ বক্তৃতা পদ্ধতি সম্পূৰ্ণৰূপে শিক্ষক কেন্দ্ৰিক। পিছৰ প্ৰশ্নটোলৈ গৈছোঁ, শিশু মনোবিজ্ঞানৰ পিতৃ কোন? অপশ্যনসমূহ আছে, অপশ্যন এ ষ্টেনলি হল, অপশ্যন বি ইভান পেভলভ, অপশ্যন চি উলফগেন কহলাৰ, অপশ্যন ডি কাৰ্ট লেভিন। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ষ্টেনলি হল। পিছৰ প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ, ডিছকেলকুলিয়া ৰোগটো তলৰ কোনটোৰ লগত জড়িত? ইয়াতে অপশ্যনসমূহ আছে, লিখন অসমৰ্থতাৰ লগত, গাণিতিক অসমৰ্থতাৰ লগত, পঠন অসমৰ্থতাৰ লগত, আৰু অপশ্যন ডি আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গাণিতিক অসমৰ্থতাৰ লগত। এই ধৰণৰ ৰোগৰ লগত জড়িত আৰু কেইটামান প্ৰশ্ন মই আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ সংক্ষিপ্ততে। তাৰ ভিতৰত এটা হ'ল ডিছলেক্সিয়া। ডিছলেক্সিয়া হ'ল পঠন অসমৰ্থতাৰ লগত ৰিডিং ডিছঅৰ্ডাৰ। তাৰপিছত আৰু আপোনালোকৰ আৰু এটা আহিব পাৰে ডিছগ্ৰাফিয়া। ডিছগ্ৰাফিয়া হ'ল ৰাইটিং ডিছঅৰ্ডাৰ, লিখন অসমৰ্থতাৰ লগত। আকৌ এতিয়া আহিব পাৰে ডিছথাইমিয়া। ডিছথাইমিয়াটো আপোনালোকৰ হতাশাগ্ৰস্ততা। তাৰপিছত আহিব পাৰে ডিছফেচিয়া, ভাষা শিকাৰ অসমৰ্থতা। এইকেইটা আপোনালোকে অলপ ভালদৰে চাই থ'ব। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, তলৰ কোনটো ব্যক্তিত্বৰ বৈশিষ্ট্য নহয়? ব্যক্তিত্বৰ বৈশিষ্ট্য কোনটো নহয় সুধিছে। অপশ্যন এ আছে ব্যক্তিত্ব দৈহিক আৰু মানসিক দুয়ো প্ৰকাৰৰ গুণেৰে তৈয়াৰী এক সুকীয়া সত্তা, অপশ্যন বি ব্যক্তিৰ ব্যক্তিত্ব সদায় গতিশীল, অপশ্যন চি ব্যক্তিত্ব সদায় স্থিৰ, অপশ্যন ডি প্ৰত্যেক ব্যক্তিৰে ব্যক্তিত্ব বেলেগ বেলেগ। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্যক্তিত্ব সদায় স্থিৰ। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, শিক্ষাৰ ক্ষেত্ৰত পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ ভিত্তি হ'ল, ইয়াতে অপশ্যনসমূহ আছে, অব্যৱহাৰৰ নীতি, ফলাফলৰ নীতি, প্ৰস্তুতিৰ নীতি, অনুশীলনৰ নীতি। ইয়াতে শুদ্ধ উত্তৰটো হ'ব ফলাফলৰ নীতি। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, গেষ্টাল্ট শব্দৰ অৰ্থ হ'ল, অপশ্যন এ আছে কম অংশ, অপশ্যন বি প্ৰচেষ্টা আৰু ভুল, অপশ্যন চি অন্তৰ্দৃষ্টি, আৰু অপশ্যন ডি সমগ্ৰ বা সম্পূৰ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন ডি সমগ্ৰ বা সম্পূৰ্ণ। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। পিছৰ প্ৰশ্নটো হ'ল পুনৰ্বসনৰ নীতি তলৰ কোনজন মনোবিজ্ঞানীৰ লগত সম্পৰ্কিত? ইয়াতে অপশ্যনসমূহ আছে কোহবাৰ্গ, পেভলভ, স্কিনাৰ আৰু অপশ্যন ডি আছে কহলাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্কিনাৰ। নেক্সট কুৱেশ্যন, ব্যক্তিত্বৰ ইংৰাজী প্ৰতিশব্দ পাৰ্চনেলিটি শব্দটোৰ উৎপত্তি হৈছিল? অপশ্যন এ লেটিন ভাষাৰ পৰা, অপশ্যন বি গ্ৰীক ভাষাৰ পৰা, অপশ্যন চি জাৰ্মান ভাষাৰ পৰা আৰু অপশ্যন ডি ফৰাচী ভাষাৰ পৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লেটিন ভাষাৰ পৰা। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন মতে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক হ'ব। অপশ্যনসমূহ আছে জন্মৰ পৰা 10 বছৰীয়া শিশুৰ ক্ষেত্ৰত, 3 বছৰৰ পৰা 12 বছৰীয়া শিশুৰ ক্ষেত্ৰত, 6 বছৰৰ পৰা 14 বছৰীয়া শিশুৰ ক্ষেত্ৰত আৰু অপশ্যন ডি আছে 8 বছৰৰ পৰা 16 বছৰীয়া শিশুৰ ক্ষেত্ৰত। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব, আমি সকলোৱে জানো 2009 শিক্ষানীতিৰ মতে অপশ্যন চি 6ৰ পৰা 14 বছৰীয়া বয়সৰ শিশুৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক। এটি একেবাৰে সহজ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন। TLMৰ সম্পূৰ্ণ ৰূপ হ'ল অপশ্যন এ আছে টিচিং লাৰ্ণিং মেটেৰিয়েলছ, অপশ্যন বি টিচাৰ লাৰ্ণাৰ মিডিয়াম, অপশ্যন চি টিচিং লাৰ্ণিং মেচিনছ আৰু অপশ্যন ডি টোটেল লিটাৰেচি মিছন। এইটোৰ উত্তৰ নকলেও হ'ব চাগে, সকলোৱে ইতিমধ্যে জানে। এইটোৰ উত্তৰ হ'ব অপশ্যন এ টিচিং লাৰ্ণিং মেটেৰিয়েলছ। পিছৰ প্ৰশ্নলৈ আহিছোঁ। এগৰাকী শিক্ষকৰ মনোবিজ্ঞানৰ জ্ঞান খুবেই প্ৰয়োজন। অপশ্যনসমূহ আছে অপশ্যন এ অনগ্ৰসৰসকলক চিনিবলৈ, অপশ্যন বি শিক্ষাৰ্থীৰ আচৰণ বুজিবলৈ, অপশ্যন চি প্ৰতিভাশালীসকলক চিনিবলৈ আৰু অপশ্যন ডি আটাইকেইটা শুদ্ধ। ইয়াৰে যদি আমি প্ৰশ্নটো ভালদৰে চাওঁ, অপশ্যনকেইটা ভালদৰে চাওঁ, অনগ্ৰসৰসকলক চিনিবলৈ শিক্ষকৰ মনোবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন, শিক্ষাৰ্থীসকলৰ আচৰণ বুজিবলৈও প্ৰয়োজন, প্ৰতিভাশালীসকলক চিনিবলৈও প্ৰয়োজন। গতিকে এই উত্তৰটো হ'ব অপশ্যন ডি আটাইকেইটা শুদ্ধ। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। শিক্ষণৰ প্ৰকল্প পদ্ধতিত শিক্ষকৰ ভূমিকা। অপশ্যনসমূহ আছে শিক্ষাৰ্থীতকৈ সক্ৰিয়, অপশ্যন বি আছে সমস্যাৰ সমাধান কৰোঁতা, অপশ্যন চি আছে বন্ধু দাৰ্শনিক আৰু নিৰ্দেশক, অপশ্যন ডি আছে কৰ্তৃত্বমূলক। এইটো আপোনালোকে বুজিয়ে পাব। এইটোৰ শুদ্ধ উত্তৰটো হ'ব প্ৰজেক্ট মেথড পদ্ধতিত এইটো কি হ'ব, শিক্ষকজনৰ ভূমিকা হ'ব অপশ্যন চি বন্ধু দাৰ্শনিক আৰু নিৰ্দেশক। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। দৃঢ়ীকৰণৰ ধাৰণা তলৰ কোনটো তত্ত্বৰ মূল উপাদান? অপশ্যনসমূহ আছে শিকনৰ অনুবন্ধন তত্ত্ব, অপশ্যন বি শিকনৰ কাৰ্যাত্মক তত্ত্ব, অপশ্যন চি শিকনৰ সামগ্ৰিকতাবাদ তত্ত্ব আৰু অপশ্যন ডি আছে শিকনৰ ভুল আৰু প্ৰচেষ্টা তত্ত্ব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শিকনৰ কাৰ্যাত্মক তত্ত্ব। পিছৰটো প্ৰশ্ন, সামগ্ৰিক অৰ্থত ব্যতিক্ৰমী শিশু মানে হ'ল অপশ্যন এ মানসিকভাৱে অসামৰ্থ্যৱান শিশু, অপশ্যন বি নিম্ন বুদ্ধিমত্তাৰ শিশু, অপশ্যন চি সামঞ্জস্যহীনতা সমস্যা থকা শিশু আৰু অপশ্যন ডি প্ৰতিভাৱান বুদ্ধিমান অনগ্ৰসৰ মানসিকভাৱে বাধাগ্ৰস্ত শিশু। ইয়াতে আমি যদি চাওঁ সামগ্ৰিক অৰ্থত ব্যতিক্ৰমী শিশু বুলিলে আমি বুজিম প্ৰতিভাৱান বুদ্ধিমান অনগ্ৰসৰ মানসিকভাৱে বাধাগ্ৰস্ত শিশু। গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। তলৰ কোনটোৰ বাবে ফলপ্ৰসূ শিক্ষাদান হয়? অপশ্যনসমূহ আছে এ শিক্ষকৰ সাধুতা আৰু কৰ্তব্যনিষ্ঠা, অপশ্যন বি শিক্ষকৰ বিষয়বস্তুৰ জ্ঞান, অপশ্যন চি শিক্ষাদানত শিক্ষকৰ নিয়মানুৱৰ্তিতা আৰু অপশ্যন ডি আছে শিক্ষকৰ দ্বাৰা উদ্দেশ্যভিত্তিক পাঠদান। এইটো আমি সকলোৱে বুজি পাওঁ যে ফলপ্ৰসূ শিক্ষাদান হ'বলৈ হ'লে শিক্ষকৰ দ্বাৰা উদ্দেশ্যভিত্তিক পাঠদান হ'ব লাগিব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। তলত দিয়া কোনবোৰ ছাত্ৰ ছাত্ৰীৰ সাফল্যৰ অভিৰচনৰ মূল উপাদান? অপশ্যনসমূহ আছে এ ঘৰৰ পৰিৱেশ বিদ্যালয়ৰ পৰিৱেশ, অপশ্যন বি আছে কেৱল ঘৰৰ পৰিৱেশ, অপশ্যন চি আছে ঘৰৰ পৰিৱেশ বিদ্যালয়ৰ পৰিৱেশ আৰু সামাজিক পৰিৱেশ
আৰু অপশ্যন ডি আছে কেৱল বিদ্যালয়ৰ পৰিৱেশ। ইয়াতে আমি অপশ্যনকেইটা চালে বুজি পাওঁ যে ছাত্ৰ ছাত্ৰীৰ সাফল্য অভিযোজনৰ মূল উপাদানসমূহ তিনিটা: ঘৰৰ পৰিৱেশ, বিদ্যালয়ৰ পৰিৱেশ আৰু সামাজিক পৰিৱেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। পিছৰ প্ৰশ্ন, অতি শিক্ষণ। অপশ্যনসমূহ আছে অপশ্যন এ পাহৰণিৰ কাৰণ, অপশ্যন বি স্মৃতিৰ কাৰণ, অপশ্যন চি প্ৰয়োজনৰ কাৰণ আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অতি শিক্ষণ পাহৰণিৰ কাৰণ। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো আছে এগৰাকী দক্ষ শিক্ষকৰ গুণ নহয়, মানে এগৰাকী দক্ষ শিক্ষকৰ কি গুণ নহয় সুধিছে। অপশ্যন এ আছে বৌদ্ধিক যোগ্যতা, অপশ্যন বি আছে সহানুভূতিশীলতা, অপশ্যন চি আছে জাত্যাভিমান আৰু অপশ্যন ডি আছে কষ্ট সহিষ্ণুতা। এতিয়া এজন দক্ষ শিক্ষকৰ যদি গুণসমূহ চাওঁ, বৌদ্ধিক যোগ্যতা এইটো গুণ হয়, সহানুভূতিশীলতা এইটোও গুণ হয়, কষ্ট সহিষ্ণুতা এইটোও গুণ হয়, কিন্তু এইটো গুণ নহয় জাত্যাভিমান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। প্ৰশ্নটোলৈ আহিছোঁ। ৰিমেডিয়েল টিচিং মানে হ'ল প্ৰতিযোগীমূলক শিক্ষণ, প্ৰতিশোধমূলক শিক্ষণ, প্ৰতিকাৰমূলক শিক্ষণ আৰু অপশ্যন ডি আছে প্ৰতিফলিত শিক্ষা। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব ৰিমেডিয়েল টিচিং মানে হ'ল প্ৰতিকাৰমূলক শিক্ষণ। এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন, তলৰ কোনটো শুদ্ধ নহয়, কোনটো শুদ্ধ নহয় সুধিছে। বিদ্যালয় এখন হুলস্থুলীয়া পৰিৱেশৰ পৰা আঁতৰত হ'ব লাগে, বজাৰৰ মাজত হ'ব লাগে, অপশ্যন চি আছে যাতায়াতৰ সুবিধা হ'ব লাগে আৰু অপশ্যন ডি আছে চিকিৎসালয়ৰ ওচৰত হ'ব লাগে। ইয়াতে আমাক সুধিছে তলৰ কোনটো শুদ্ধ নহয়। ইয়াতে যদি আমি চাওঁ বিদ্যালয় এখন হুলস্থুলীয়া পৰিৱেশৰ পৰা আঁতৰত হ'ব লাগে, সঁচা কথা। যাতায়াতৰ সুবিধা হ'ব লাগে, এইটোও ঠিকেই আছে। চিকিৎসালয়ৰ ওচৰত হ'ব লাগে, এইটোও ঠিকে আছে। গতিকে ইয়াত অশুদ্ধ কোনটো হ'ব? বজাৰৰ মাজত হ'ব লাগে। স্কুল এখন যদি বজাৰৰ মাজত হয় তেতিয়াহ'লে কেনেকুৱা অৱস্থা হ'ব আপোনালোকে অনুমান কৰিব পাৰিব। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। ব্যৱহাৰিক অনুবন্ধনবাদৰ জন্মদাতা আছিল। অপশ্যনসমূহ ইয়াতে আছে। অপশ্যন এ স্কিনাৰ, অপশ্যন বি কহলাৰ, অপশ্যন চি পেভলভ আৰু অপশ্যন ডি আছে ৱাটছন। আপোনালোকে জানে ব্যৱহাৰিক অনুবন্ধনবাদৰ জন্মদাতা আছিল স্কিনাৰ। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। শিক্ষণৰ মূল উপাদান হ'ল অপশ্যন এ মনোবৈজ্ঞানিক উপাদান, অপশ্যন বি দৈহিক উপাদান, অপশ্যন চি পাৰিপাৰ্শ্বিক উপাদান আৰু অপশ্যন ডি আছে আটাইকেইটা শুদ্ধ। ইয়াতে শিক্ষণৰ মূল উপাদানসমূহ হ'ল মনোবৈজ্ঞানিক উপাদান, দৈহিক উপাদান, পাৰিপাৰ্শ্বিক উপাদান, তিনিওটা শুদ্ধ। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আটাইকেইটা শুদ্ধ। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। পিয়াজেৰ মতে জন্মৰ পৰা 2 বছৰলৈ অপশ্যনসমূহ আছে শৈশৱকাল, অপশ্যন বি আছে ইন্দ্ৰিয় অংগ সঞ্চালনমূলক স্তৰ, অপশ্যন চি আছে বাল্যকাল, অপশ্যন ডি আছে মূৰ্ত ক্ৰিয়া সঞ্চালন। ইয়াতে আপোনালোকে প্ৰথমতে পিয়াজেৰ বিকাশৰ যি 4টা স্তৰ আছে সেই 4টা স্তৰ মনত পেলাই ল'ব। 0ৰ পৰা 2 বছৰলৈ ইন্দ্ৰিয় অংগ সঞ্চালনমূলক স্তৰ, 2ৰ পৰা 7 বছৰলৈ প্ৰাক বোধমূলক বিকাশ স্তৰ, 7ৰ পৰা 12 বছৰলৈ মূৰ্ত ক্ৰিয়া সঞ্চালনমূলক স্তৰ আৰু 12 বছৰৰ ওপৰৰ বিধিগত ক্ৰিয়া সম্পাদন স্তৰ। এই স্তৰকেইটা আপোনালোকে মনত ৰাখিব। পিয়াজৰ মতে এতিয়া জন্মৰ পৰা 2 বছৰলৈ এই সময়খিনিক কোৱা হয় অপশ্যন বি ইন্দ্ৰিয় অংগ সঞ্চালনমূলক স্তৰ। প্ৰশ্নটোলৈ আহিছোঁ। কিণ্ডাৰগাৰ্টেন শব্দৰ অৰ্থ অপশ্যনসমূহ আছে এ ফুলৰ বাগিচা, অপশ্যন বি ফলৰ বাগিচা, অপশ্যন চি শিক্ষকৰ বাগিচা আৰু অপশ্যন ডি আছে শিশুৰ বাগিচা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিশুৰ বাগিচা। শেষৰ প্ৰশ্নটোলৈকে আহিছোঁ। 2020 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি মতে শিক্ষাৰ গাঁথনি হ'ল অপশ্যনসমূহ আছে অপশ্যন এ 5+3+3+4, অপশ্যন বি আছে 10+2+3, অপশ্যন চি আছে 8+3+2 আৰু অপশ্যন ডি আছে 10+3+2। আপোনালোকে জানেই নতুনকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কে বিভিন্ন আলোচনা কৰ্মশালা ইত্যাদি হৈ আছে বৰ্তমান। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 5+3+3+4। এইখিনিতে আপোনালোকৰ মাজলৈ মই এইটো প্ৰশ্ন আগবঢ়াইছোঁ। প্ৰশ্নটো এনেধৰণৰ, এজন নেতা হিচাপে শিক্ষকজনে অপশ্যনসমূহ চাব। অপশ্যন এ সকলোৰে ওপৰত
ক্ষমতা আৰু আধিপত্য বিস্তাৰ কৰিব লাগে। অপশ্যন বি কৰ্তৃত্বশালী হ'ব লাগে। অপশ্যন চি একনায়কত্ববাদ পাব লাগে আৰু অপশ্যন ডি গতিশীল হ'ব লাগে। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব। আপোনালোকৰ উত্তৰলৈ মই বাট চাই ৰ'লোঁ। এইখিনিতে আপোনালোকলৈ আগন্তুক বিশেষ টেট আৰু হ'ব লগা টেট পৰীক্ষাৰ অসম টেট পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আপোনালোকে পঢ়া পাতি ভালে ৰাখিব, স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।